এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ আৰু সকলোকে মোৰ তৰফৰ পৰা কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ ইয়াতেনো কাতি বিহু কেনেকৈ পালন কৰা হয় মই ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিওঁ, যিহেতু আগতে এনেকুৱা ভিডিঅ' বনোৱা নাছিলোঁ। আৰু লগতে এতিয়ালৈকে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। এয়া গোটেই ঠকীখন আমি যোগাৰ কৰি আছোঁ এনেকৈ। আৰু আমাৰ ইয়াতে গোটেই ৰাইজৰ মানুহে আহে মানে ঠকী খাবৰ কাৰণে। আপোনালোকৰ ফালে কেনেকুৱা হয় জনাবচোন। আৰু মায়ে দোনাত ঠকী সাজি আছে। দোনাখিনিনো আমি ক'ত দিম আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু লগতে আমাৰ ইয়াতে দোনাবোৰ চুৰ কৰা হয়, মানে ঠকী চুৰ কৰে, সৰু চুৰ কৰা বুলিয়ে কয়। সৰু ল'ৰা ছোৱালীবোৰ আহি কিনে ঠকী চুৰ কৰে। আমাৰ ইফালৰ পৰা মানে আইতাহঁত থকাৰ পৰা চলি আহিছে। আৰু আজি ফাৰ্ষ্ট টাইম মানে মা কেমেৰাৰ সন্মুখত আহিছে। মায়ে গম নাপায়, মনে মনে ভিডিঅ' কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মাক কিবা ক'বলৈ দি আছোঁ, কিন্তু মায়ে লাজ কৰি আছে, মায়ে কোৱা নাই একো। কিবা এটা কোৱাচোন। একো নকয়, লাজ কৰি আছে। কিবা এটা কোৱা। সকলোকে কাতি বিহুৰ শুভেচ্ছা দিলোঁ। বিহু চাই থাকিব আৰু লাইক কৰি দিব। এতিয়া গেটত দিছে ফাৰ্ষ্ট টাইম। চাকিখোৰ জ্বলাই কিনে মায়ে সেৱা ল'লে। আৰু এইটো আমাৰ গেট হয় ঘৰৰ। ফাৰ্ষ্ট ঠকীখন আমাৰ গেটত দিয়া হৈছে। এতিয়া দিছে গোৱালি ঘৰত, গোৱালি ঘৰৰ দুৱাৰমুখত দিছে। আৰু এইটো আমাৰ গোৱালি ঘৰ হয়। আৰু এয়া দিছে ভঁৰাল ঘৰত। আজি মায়ে দিছে গোটেইখিনি, এইটো ভঁৰাল ঘৰ হয়। আৰু এই ঠকীখন সাজিছে ঘৰত দিবৰ কাৰণে। খৰাহিত দিছে, ড্ৰয়িং ৰুমত দিছে এইখন ঠকী। আৰু এতিয়া আমি এইখন দিছোঁ বস্তিত, কেৰ্কেটুৱাই যাতে তামোল নাৰিকল নাখায় সেইটো বাবে দিয়া হৈছে। আৰু এইখন দিয়া হৈছে পাকঘৰত। আজি গোটেইখিনি মাকে কৰিব দিছোঁ, মই মানে যোগাৰ কৰি দিছোঁ দিনত। আৰু এয়া আমাৰ ঠকী চোৰ। কিমান ঠকী চোৰ কৰিলি আজি? দি ঠকী চোৰ কৰা যি আমাক দি লওঁ। এই আমাৰ ঠকী চোৰ কৰি আছে, লিপষ্টিক লৈ ঠকী চোৰ। তামোল কয় তামোল নাই, তামোল মাই খাই ভালছে। আখলা আখলা ঠকী চোৰ যি চা মুখ খা একবাৰ। আৰু এতিয়া মেইন ঠকীখন ইয়াতে চোতালত তুলসীৰ গছৰ তলত দিলোঁ। আৰু এনেকৈ মই চাকি জ্বলাই দিলোঁ। মায়ে ধূনা জ্বলাই আছে আৰু মই ধূপ জ্বলাই দিলোঁ। এতিয়া গাঁৱৰ মানুহখিনি আহিছে, গোটেইখিনিয়ে ঠকী ভাঙি আছে।